তেতিয়া জানিব যে খুব ভাল দিন আহি আছে। মজা লক্ষী আহিছে এতিয়া এইবাৰ তাৰ দৰমহাটো হ'ব। ইমান থকা হৈছা যে কিয় পাঠৰ কাম কৰিছা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেল সীমা ব্লগলৈ। এয়া মই গৈ আছোঁ চিনেমা চাবলৈ আৰু আহি পালোঁ মই চিনেমা হল আৰু এখন সুন্দৰ ছবি আহিছে ছবিগৃহলৈ, নাম হৈছে বিদুৰ ভাই। তো বলকচোন আমি প্ৰৱেশ কৰোঁ। এয়া টিকেটৰ বাবে লাইন পাতি আছে, ভিন ভিন ঠাইৰ পৰা মানুহ আহিছে আৰু আমিও ৰৈ আছোঁ টিকেটৰ বাবে। এয়া মই ফাইনেলি টিকেট লৈ ল'লোঁ। ইমান থকা হৈছা যে কিয় পাঠৰ কাম কৰিছা। ইমান চোকা ৰ'দ দিছিলে, লগতে আমিও শাৰী পাতিকৈ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। আমাৰ শ্ব' আছিলে 2টা বজাৰ পৰা, এতিয়া সময় হৈছে 1:30 বাজিছে আৰু এয়া আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। তো বলক ভিতৰলৈ প্ৰৱেশ কৰোঁ আৰু আপোনালোকক কিছু অংশ দেখাব চেষ্টা কৰোঁ। এয়া ভিতৰৰ পৰিৱেশটো চাওকচোন, ইমান মানুহ আৰু পূৰা হাউচফুল একদম। তো চিনেমাখনো ধুনীয়া হৈছে চাবলৈ। তো এয়া আৰম্ভ হৈ গ'ল। বিশ্বাস কৰক এই একে গানহি হৈ গৈছে। চোৰে মেইন চিটযোৰকে পিন্ধি আহঁত জোপাটো লমি আছে নহয়। 3 বছৰ তাৰমানে মেট্ৰিক দিয়া পা সেইটো কাৰণে মেট্ৰিকত কম নম্বৰ পাইছিলি। সেইটো কাৰণে নহয় কওকচোন, আমি মানে আপোনাৰ ওচৰলৈ ক্ষমা বিচাৰিহে আহিছিলোঁ। ক্ষমা বুঢ়াই চেলাই নাপায় ফুল এতিয়া নিজে বৰ ফূৰ্তি পাইছোঁ। মীন পালন ছাৰ হোম আজ্ঞা ছাৰ। মই এডাল জগত তুমি যে চম্পাৱতী ইমান পুৰণ গোবিন্দ ৰাম কৃষ্ণ তোৰে পৰীক্ষাৰ প্ৰশ্ন ইমানেই কঠিন সহজ কৰি দে। সাজু হৈ থাক মুঠতে ধনী হ'ম এই মাহতে, ঘৰখন সাজি পকাকে বিয়া পাতিম বহাগতে। ছোৱালী হৈছে ওলাওতে জানুৰ খুলি যাৰে সৰু সৰু আঙুলিতে মৰমৰে উৰণি এটি দুটি নিচুকনিতে যায় টোপনি। থেংক গড, আপোনালোকলৈ ভাল খবৰ। বেবীটোৰ কণ্ডিশ্যন এতিয়া যথেষ্ট ভাল। ছোৱালীয়ে কান্দি আছে। নতুন বছৰ আৰম্ভণিটোতে দেউতাকটো লগত লৈ। তাইক কোৱা যে দেউতাক সোনকালে আহে, দেউতাকে তাইক খুব ভাল পায়।
তোৰ একো ফিল লাগি গৈছে নেকি? তহঁতক দেখিলেতো ভূতেও ভয় কৰিব। আমি আমাৰ ওপৰত কৰা অন্যায়ৰ প্ৰতিশোধ ল'বলৈ ওলাইছোঁ। কিন্তু সেই চোৰটো MLA MLA yeah point ही नाचो यार যেতিয়া মানুহৰ বেয়া দিন চলে তেতিয়া জানিব যে খুব ভাল দিন আহি আছে। মজা সানিলো কেনে মজা হয় না একদম খতম। বিদুৰ ভাই সঁচাকৈ এখন সুন্দৰ ছবি আমি চালোঁ, আপোনালোকেও চাওক আজিৰ সমাজত ঘটি থকা ঘটনাবোৰৰে দৃশ্যসমূহ। তো বহুত ভাল লাগিলে। এয়া বাহিৰৰ পৰিৱেশ, 5টা বজাৰ শ্ব'টোৰ কাৰণে টিকট লৈ আছে মানুহবোৰে আৰু বহুত ভাল হৈছে চিনেমাখন, সকলোৰে সুন্দৰ অভিনয় আৰু চিনেমাখনো চাব লগাই। তো এয়া আমি আহি হোটেলত সোমালোঁ, তো বহুত ভোক লাগিছিলে, তো বলক কিবা এটা খাই লওঁ। আৰু এয়া আমি লৈ লৈছোঁ য়ামি টেষ্টি কচুৰি, আৰু এয়া দেখিছেনে আমাৰ নীলম ককাইদেউ পূৰা খোৱাত ব্যস্ত। খাই লৈ গ'লোঁ আমি ঘৰমুৱা। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাবচোন কোনে কোনে চিনেমাখন চালে আৰু কেনেকুৱা পালে। পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ ইমানেই আছিলে। বাই বাই, ধন্যবাদ।